আজি গোলাঘাট এছ'চিয়েশ্যনে এটা ফুড কম্পিটিশ্যন পাতিছিলে সেইটোত মই চুইট ডিছত ফ্ৰাইড ৰাইচ পাইছোঁ সেইকাৰণে সকলো লোকে মোৰ শুভকামনা থাকিলে কুকিং বা আজি আমি কম্পিটিশ্যন আহিছিলোঁ গোলাঘাট এছ'চিয়েশ্যনৰ পৰা এইটো আৰম্ভ কৰা হৈছে ইয়াতে মই ছেকেণ্ড প্ৰাইজ পাইছোঁ আৰু এয়া হৈছে মোৰ অত্যন্ত মৰমৰ ভনী আৰাধনা বৰুৱা প্ৰাইজ পাইছে সেইকাৰণে খুব সুখী হৈছোঁ আৰু আমি ফুড কম্পিটিশ্যন কৰি ফুৰোঁ আৰু আমাৰ এই বাইদেৱে বহুত মানে ধুনীয়া মাটিমাহেদি বনায় পিঠা নতুন ৰেচিপি বনায় বাইদেৱে ফুলকবিৰ সন্দেশ বনায় বেঙেনাৰ ক্ষীৰ বনায় আপোনালোক সকলোৱে প্লিজ বাইদেউক মানে বহুত ডেছক্ৰিপশ্যন বক্সত দি দিম নম্বৰটো কণ্টেক্ট কৰিলে আপোনালোকে পাব আৰু আমাৰ এটা গ্ৰুপ আছে সেই গ্ৰুপটো আমি এনে কম্পিটিশ্যনত আগভাগ লৈ থাকোঁ আৰু আপোনালোকৰ লগত সকলোকে ৰেচিপি আমি শ্বেয়াৰ কৰিম মই এতিয়া আহি পালোঁ ঘৰলৈ আহি লৈ পেলাই মই তাত ইমান এটা ভিডিঅ' কৰিবলৈ নহ'ল এই মানে অলপ কৰিব লগা হ'ল বিহুৰ গান চান বাজি আছে সেইকাৰণে মানে মই ব্লগটো কৰিবলৈ অলপ মানে অসুবিধা হ'ল আৰু আমাৰ তাত লাঞ্চ কৰা দিলে লাঞ্চটো খালোঁ খোৱাটোও কৰা নহ'ল এতিয়া মই ঘৰলৈ আহি পেলাই এইকেইটা আনবক্সিং কৰি পেলাই এয়া চালোঁ এইটো এটা পাইছোঁ থাৰ্ড প্ৰাইজ পালোঁ এটা মানে চুইট ডিছত এইটো এটা এই দুটা মই গিফ্ট পালোঁ থাৰ্ড প্ৰাইজ আৰু চল্টেড এবিধ আৰু চুইট ডিছ এবিধ দিছিলে চল্টেডটো আলু হেৰি কৰি পেলাই বনাই দিছিলোঁ ৰোল ভিতৰত ষ্টাফিং কৰি পেলাই আৰু এটা বনালোঁ পিঠাগুড়ি মিঠা আলু দি পেলাই এবিধ মানে ক্ষীৰ ঘিলা পিঠাৰ ক্ষীৰ বনালোঁ পিঠাগুড়ি আৰু মিঠা আলু মানে সানি পেলাই তাত গুড় দি পেলাই আৰু ইফালে মই গাখীৰত ক্ষীৰটো বনাই পেলাই ঘিলা পিঠাৰ আকাৰ কৰি পেলাই তাত দি পেলাই মই ইলাচি চিলাচি দি পেলাই সেইটোত মই থাৰ্ড প্ৰাইজ পালোঁ মৰ্ণিং এতিয়া 6টা বাজিছে আৰু এতিয়া আমাৰ কিবা এটা আবেলি স্নেক্স জাতীয় খাবলৈ ছোৱালী উৎপাত কৰি আছে চ' মই এটা এগ ৰোল বনাওঁ আহকচোন কেনেকৈ বনাওঁ এইটো মই মাৰিয়ে থৈছিলোঁ ময়দা ল'লে ভাল তাৰমানে আটা ল'লে ৰঙা হৈ থাকে মই ময়দাটো মাৰি থৈছোঁ আৰু দেখুওৱা নাই তাৰমানে চবেই সকলোৱে জানি আটাৰ দৌটো বনাবলৈ চ' মই ইয়াতে নিমখ অকণমান ৰিফাইন তেল অকণমান দি পেলাই গৰম পানী দি অকণমান মানে হেৰি কৰিলোঁ সানি লৈ মই এতিয়া অলপ সময় ঢাকি থৈছিলোঁ অলপ সময় 5 মিনিটমান ঢাকি থ'লোঁ ঢাকি থৈ পেলাই মই এতিয়া মানে এইটো বনাম এতিয়া আমি গেছটো অন কৰিলোঁ ৰোলৰ ভিতৰত দিবলৈ তিয়ঁহ গাজৰ এয়া জলকীয়া আৰু এইটো অলপ চাট মছলা আৰু অকণমান এইটো টমেটো কেটচাপৰ চচ দিম এয়া বেলি হৈ গ'ল এতিয়া মই এখন দি দিম আৰু এইফালে মই এয়া এইটো কণীটোত নিমখ অলপ দি থৈছোঁ ফেটি ল'ম এইখন এতিয়া হৈ গৈছে অকণমান মানে ফ্ৰাই কৰি ল'ম আৰু এইটো হৈ গ'ল এতিয়া মই ইয়াত ৰিফাইন তেল অলপ দিছোঁ এয়া চাওঁ ৰিফাইন তেল অলপ দিব এইটো দি দিব কণীটো দি দিব এইখন ইয়াত দি দিব তাৰপাছত আমি এতিয়া এখন প্লেট দিছোঁ এইখন প্লেটত আমি এলুমিনিয়াম ফইল দিলোঁ এইটো সৰু ল'ৰা ছোৱালীৰ টিফিনতো দিব পাৰে আলহী আহিলে ৰাতিপুৱা দিব পাৰে আৰু ঘৰতো সকলোৱে ব্ৰেকফাষ্টটো কৰিব পাৰে খাই চাবচোন এবাৰ ইফালে আমি এইটো তিয়ঁহটো কাটি লওঁ ৰোল দি আমি এতিয়া এইটো চচ দিম অলপ তিয়ঁহ অলপ কাটিম
ইয়াত জলকীয়া অলপ দিছোঁ, আপোনালোকে ইচ্ছা কৰিলে জলকীয়া নিদিব, জ্বলা নাখায় যদি নিদিলেও হয়। আৰু ইয়াত গাজৰ দি পিঁয়াজ নিদিওঁ, ইয়াত পিঁয়াজ দিলে খাই পেলাই কেঁচা পিঁয়াজ খাই পেলাই গোন্ধ হয়, ভাল নালাগে, সেইকাৰণে আমি এইখিনি ইনগ্ৰিডিয়েণ্টছকে দিম। এইটো চাট মছলা, চাট মছলাটো মই অলপ ছটিয়াই দিম। আমাৰ এগ ৰোল ৰেডি। এগ ৰোল ৰেডি। সো ঠিক আছে, আমি এইটো খাই চাওঁ। Taste কৰা? এগ ৰোলটো বনাইছে কেনেকুৱা কেনেকুৱা হৈছে হৈছে খোৱা? এয়া মোৰ সৰু ছোৱালী হোটেল মেনেজমেণ্ট কৰি আছে, তাইও মোক হেল্প কৰে অলপ খোৱা। বিৰাট ভাল হৈছে, ফিলিং এণ্ড অল বহুত ভাল হৈছে ভিতৰত। থেংক ইউ। চ' আপোনালোকে ট্ৰাই কৰি চাব। ভিডিঅ'টো চাই কেনেকুৱা লাগিল আপোনালোক সকলোৱে জনাব কমেণ্টত, আৰু যদি ভাল পায় এইটো মোৰ ভিডিঅ'টো আৰু ৰেচিপিটো, তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ, বাই বাই।